ভাল লাগে মোকো চানে কৃষ্ণ চাইছে প্ৰভু কৃষ্ণই এজৰি ফালে চোৱাৰ লগে লগে যে 16,000 জৰি ফালে একেলগে চোৱা হৈ যায় এই কথাটো সেই গোপীজনী গম পোৱা নাছিল হে কুণ্ডলী হে মনৰ ভাৱ বুজে হে তোৰ বসুৰ সেই কুণ্ডলী গোপীজনী কেনেকৈ দৰ্পচিত কৰি পেলাইছিল এই কুণ্ডলী তোমাৰ কথাই কৈছো তোমাক কথা এটা মই বিচাৰি বেয়া পাবা নেকি ও তুমি তুমি ও তোমাক বৰ ভাল তুমি যে ইমান এই যমুনাৰ বাৰে ধীৰে 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 গৈ থকা মই যে তোমাৰ পাছে পাছে দৌৰি দৌৰি লগ নাপাওঁ তোমাৰ পাছে পাছে ঘূৰি ঘূৰি মোৰ কিবা ভাগৰ চাগৰ নালাগে কুণ্ডলী মানে মোৰ পাছত ঘূৰি ঘূৰিব তোমাৰ ভাগৰ লাগে তুমি এটা কাম কৰা কৃষ্ণৰ বোলে কান্ধত উঠা তোমাক মই দাঙি লৈ যাম কৃষ্ণৰ বোলে কান্ধত উঠা তোমাক মই দাঙি লৈ যাম কুণ্ডলী গোপীজনী কৃষ্ণৰ মাধৱ কেনেকৈ উঠিব খুজিছিল মেখেলা কুচাই লেংটি মাৰি
লগে লগে সুন্দৰী গোপী যদি মুখ থেকে চালে এই নাম মুখ ভাগি যায় কি গতি কৃষ্ণ কৃষ্ণ বুলি ভাবে প্ৰভু কৃষ্ণ অন্তৰ্ধান হোৱাৰ লগে লগে 16,000 গোপিনীয়ে চিঞৰি চিঞৰি সেই বৃন্দাবনৰ যমুনাৰ পাৰত কান্দি আছিল যেতিয়া গোপীসকলে কান্দি আছিল আৰু কেনেকৈ গোপীসকলে কান্দি পেলা ৰাতি বৃন্দাবনৰ মাজত আৰু দেৱকী আৰু চাই ব্ৰজৰ 16,000 গোপিনীয়ে সুধিলে অ কোৱা হে তোমালোকে যেনেকৈ কৃষ্ণক বিচাৰি এই ভৰণৰ পূৰ্ণিমাৰ এই বৃন্দাবনৰ মাজলৈ আহিছা ময়ো ঠিক তেনেকৈ এই ভগা-চিঙা বিনাখন বজাৰ প্ৰভু বিচাৰি আহিছো তোমালোকে দেখা পাও ময়ো দেখা পোৱা হে তোমালোকে চিন্তা নকৰা প্ৰভু কৃষ্ণক এতিয়াই বিচাৰি যাওঁ তাৰ পাছত নাৰদ মুনি ৰহি নাথাক
যিজন ভগৱন্তক চাব দিলে সোমৰ পাৰে থাকে মন্ত্ৰতা ভগৱন্ত অভাৱ কি আছে যিজন ভগৱন্ত সোমৰ ঠাইত তেওঁ অন্ন গ্ৰহণ কৰে যিজন ভগৱন্ত সোমৰ পালে